কাফকা নিৰুদ্দেশ হৈছে স্পন্দন পলাশ। কাফকা নিৰুদ্দেশ হৈছে কবিয়ে কাফকাৰ প্ৰসংগ আনিছে। কবিয়ে নিশ্চয় এজন অধ্যয়নশীল কবি হ'ব, অন্যথাই তেখেতে কাফকাৰ প্ৰসংগ টানি কবিতা লিখিব নোৱাৰিলেহেঁতেন। এই অধ্যয়নশীলতাই আমাৰ কাব্য চৰ্চাক সমৃদ্ধ কৰিব। আমি কবিতাটো পঢ়িম। কাফকা নিৰুদ্দেশ হৈছে স্পন্দন পলাশ কবিৰ নাম। বহুদিন হ'ল কাফকাৰ খোজৰ ভৰত কপা নাই গণেশগুৰিৰ বুকু। গলগলীয়া কবিতাত হাৰ পোৱা নাই আপদীয়া চকু। নিৰুদ্দিষ্ট কাফকাৰ শোকত বাইদেউৰ হোটেলত বহি বহি ভোকত মৰে শেলি। ফটিকাৰ ৰাগীত পাৰ হয় ভোকাতুৰ ৰাতি। প্ৰেয়সীৰ মনালিছাৰো দুখ, উৰণীয়া সেতুৰ তলত কাফকা নাহে। হেঙুলীয়া ৰাতি ভিঞ্চিয়ে উঠত বুলাই দিয়ে গুলপীয়া এটা হাঁহি। ছাগলীৰ মঙহ লৈ উভতে চিন্তাক্লিষ্ট বাইৰণ। ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে লগ পাই সোধে, মাছ খোৱাত কিহৰ সুখ হবা। বাইৰণৰ উঠত হৈ ৰয় ধোঁৱাৰ দীঘল আভা। উতনোৱা হয় কিটছ, ব্যস্ততাৰ মাজতে চিঞৰে কাফকা ক'ত, কাফকা ক'ত। তিতা ফুলৰ গোন্ধ এটা ভাহি অহা ৰাতি বৰ বৰ হৰফেৰে নেৰুদাই লিখে কাফকা নিৰুদ্দেশ হৈছে। এই কবিতাটোত বিশ্ব সাহিত্যৰ বহু কেইজন বিখ্যাত শিল্পী কবিৰ নাম উল্লেখ কৰিছে। কাফকাৰ কথা আছে, বাইৰণৰ কথা আছে, শেলী আছে, মনালিছা পেইণ্টিঙৰ কথা আছে, ভিঞ্চিৰ কথা আছে, ইয়াত আপোনাৰ আছে কিটছৰ কথা, আছে নেৰুদাৰ কথা। বিশ্ব সাহিত্যক কবিয়ে তেখেতৰ অধ্যয়ন পুষ্টতাৰ প্ৰকাশ ঘটালে। এইটো এটা উচ্চমানৰ কবিতা বুলিয়ে কম। এইবোৰ ফুটাই তুলিবলৈ কবিয়ে এটা গভীৰ অধ্যয়নৰ মাজেদি এই পৰ্যায়লৈ আহিব লাগিব, নহ'লে এই ধৰণৰ কবিতা লিখিব নোৱাৰে। যিসকলৰ প্ৰসংগ ইয়াত উল্লেখ কৰিছে প্ৰত্যেকৰ কবিতা সম্পৰ্কে, তেওঁলোকৰ শিল্পকৰ্ম সম্পৰ্কে, তেওঁলোকৰ কৰ্ম সম্পৰ্কে, গল্প সম্পৰ্কে, সাহিত্যকৰ্ম সম্পৰ্কে যদি সম্যক জ্ঞান নাথাকে তেনেহ'লে কোনো এই ধৰণৰ কবিতা লিখিব নোৱাৰে। বন্ধু, আপোনাৰ কবিতাই মোক মোহিত কৰিলে। আপোনাক নিশ্চয় কেতিয়াবা লগ পাম। আমাৰ এই মুখামুখি এই লাইভ আড্ডাত আপোনাক কেতিয়াবা আনিম।